So guys, আজি আমি গৈ আছো বিহু মেলা চাবলৈ আমাৰ ইয়াতে Silchar Rongali Bihu Honmilan. So আজি হয় 18 মে আৰু অহাকালিও আছে 19 মে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে. So guys, আমি আহি পালোহি এয়া মা আৰু মই. So guys, আমি একেবাৰে গধূলি কালচাৰেল প্ৰগ্ৰামো চাই যাম বুলি অকমান লেটকে আহিছিলো. So দিনৰ প্ৰগ্ৰামখিনি শেষ হোৱাৰ পাছত প্ৰাইজ ডিস্ট্ৰিবিউচন হোৱালৈকে মাজৰ সময়খিনি অকমান বিৰতি সময়খিনি আমি সকলোৱে গৈ কফি খালো. So guys, দিনৰ বিহু হুঁচৰি মই যে অলমান ক্লিপছ লৈছিলো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম. ওই পাহাড় দেখি ওই নাগিনী ছোৱালী হুঁচৰিটো বেলেগকৈ এটা নেক্সট ভিডিঅ'ত মই গোটেই হুঁচৰিটো শ্বেয়াৰ কৰিম কাৰণ এইটো ব্লগত দিলে বহুত ব্লগটো দীঘল হৈ যাব. সো আপোনালোকে যিসকলে চাব বিচাৰে এই ভিডিঅ'টোৰ পিছতে মোৰ চেনেলত গৈ হুঁচৰিটো চাব পাৰিব হৰিনগৰ বিহু হুঁচৰিটো. ৰাতি কালচাৰেল প্ৰগ্ৰামৰো কিছু ক্লিপছ মই লৈছিলোঁ. চ' সেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ. ভিডিঅ'টো শেষৰলৈকে চাই থাকিব. ভাল লাগিলে নিশ্চয় লাইক কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব. So guys, আজি এইখিনি আছিলে আমাৰ লোকেল প্ৰগ্ৰাম. বাকি অহাকালি আমন্ত্ৰিত শিল্পীসকলে বিহু নৃত্য আৰু গীতৰ শৰাই আগবঢ়াব. সো নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব. বাই.